পুন্দুক বাই কেনেকুৱা লাগিছে খাবলৈ? হে ক্ষীৰটো কেনেকুৱা লাগিছে খাবলৈ? ভালে ভালেনে? বহুত ভাল, বহুত ভাল। প্ৰীতি ভেৰি প্ৰীতি কি খাই আছা? হেৰি খাই আছা? পায়স পায়স নে ক্ষীৰ? এই ৰখা কিমান ভাল লাগিছে খাইছোঁ আকৌ। এইফালে সৰস্বতী পূজা একে মাকে জীয়েকক পুৰা ধুনীয়াকৈ উলিয়াই আছে। এইফালে চাই চাওঁ এইফালে চাওঁ পাই চাওঁ ডাঙৰ নাচাওঁ। এই বাহ সৰস্বতী পূজা স্পেচিয়েল মানে পুৰা ধুনীয়া কাপোৰ আনি লৈছে। কেতিয়া আনিলা হয় এইবিলাক? মই যে গমেই নাপাওঁ। শুনো ডাঙৰ কেতিয়া আনিলা এইবিলাক কাপোৰ? মিছা কথা ক'বলৈ আহিছে। আমাৰ সগুন পাহি কি কৰি আছে নো? আমাৰ এই আৰু মানে বেলেগ কাম নাই আৰু এতিয়া অকল বাইকৰ চোলাবিলাক পিন্ধি গডৰেজৰ পৰা মানে যিমান বাইকৰ কাপোৰ আছিলে পুৰণা কাপোৰ গোটেইবিলাক উলিয়াই লৈছে আৰু এই পিন্ধিবৰ কাৰণে। এইফালে পুৰা ৰেডি হৈ আছে সৰস্বতী পূজা যাবলৈ। আচলতে আমিও যাম বাৰু, ময়ো যাম, মোৰ মিছেছো যাব। তাত গৈ পিনে মানে ক্ষীৰ বনোৱাৰ দায়িত্ব আছে। যোৱাবাৰ বনাই দিছিলে, এইবাৰো বনাবলৈ স্কুলৰ ফালৰ পৰা ইনভাইট কৰিছে বোলে ক্ষীৰটো বনাই দিব লাগে। গতিকে ক্ষীৰ বনাবলৈ ওলাই আছে। প্ৰথমতে জীয়েকক ওলাই লৈছে, তাৰপিছত আৰু মাক ওলাব। আজিতো আৰু ছোৱালীবিলাকৰ পুৰা মানে স্পেচিয়েল ডে আৰু মানে স্পেচিয়েল দিন আৰু আজি মানে কোনে কেনেকুৱা কাপোৰ পিন্ধিব পাৰিব, কোনে কিমান ষ্টাইল কৰি আহিব, সেইবিলাকতে ব্যস্ত থাকিব ছোৱালীবিলাক। ল'ৰাবিলাকৰ কোনো কথা নাই, ল'ৰাবিলাক যেনে তেনে পেণ্ট চোলা এটা পিন্ধি পিনে আহি যাব। কিন্তু ছোৱালীবিলাকৰ ষ্টাইল কি চাবা। আৰু ময়ো গৈ পিনে আমাৰ ছোৱালীহঁতৰ স্কুলত গৈ পিনে কোনজনী ছোৱালীহঁতৰ কেনেকুৱা কাপোৰ পিন্ধি আছে গোটেইখিনি এভৰিথিং দেখাম আপোনালোকক। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া মোৰ মিছেছ আৰু ছোৱালী ওলাই আহিছে যাবলৈ, দেৰি হৈছে একচুৱেলি যাবলৈ। আৰু বন্ধুসকল আমি আহি পুৰা স্কুল পাই গ'লোহি। আৰু স্কুলত পাই আহি ক্ষীৰ বনোৱাৰ আগতে গৈ পিনে পূজা ঘৰৰ পৰা আহিলোঁ, কাৰণ পূজা অলপ কৰি তাৰপিছতে ক্ষীৰ বনোৱাত লাগি যাব আৰু ধুমা। আৰু এতিয়া বন্ধুসকল মই য'ত পূজা হৈ আছে তালৈকে গৈ আছোঁ এতিয়া। ভৱেন ছাৰ একেবাৰে ৰেজিষ্টাৰ্ড পণ্ডিত হৈ গৈছে দেখোন। হয় শেষ হ'বলৈ হৈছে আৰু পূজা ন? শেষ হ'বলৈ হৈছে কিয়? নাই বনোৱা, মই এনেই ট্ৰাই কৰিছোঁ। আপুনিহে চাই দিয়ক এইফালে। চাওঁ সুদীক্ষা এজনী সুদীক্ষা বৰষা নহয় কি জ্যোৎস্না বৰষা তাইৰ নামটো নাই কোৱা। প্ৰীতি সঁচাকৈ প্ৰীতি ন? এই কেনে দুইটা হ'ব ক্ষীৰহে কিবা। হা অন ভাই খাইছা নাই? হে এইফালে চোৱা হা কি সুদীক্ষা বৰষা জ্যোৎস্না কেনেকুৱা লাগিছে? খাই কেনেকুৱা লাগিছে? খাবলৈ কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে? তুমি ক্ষীৰ খোৱাই নাই একদম, প্ৰসাদটো ভাল লাগিব। ক্ষীৰ কেনেকুৱা লাগিছে খাবলৈ? মই বনাইছোঁ ক্ষীৰ, কিমান ভাল লাগিছে খাইছোঁ আকৌ। ভালে লাগিছে নে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। পুন্দুক বাই কেনেকুৱা লাগিছে খাবলৈ? হে ক্ষীৰটো কেনেকুৱা লাগিছে খাবলৈ? ভালেনে? বহুত ভাল, বহুত ভাল। প্ৰতিভা খাবলৈ ভাল লাগিছে? এই গৰম হৈ আছে, গৰম হ'লে খাবলৈ নাই পোৱা নি তুমি? অমলাম যেতিয়া বস্তু বদমাছ নকৰা আজিকালি ন? হে ঢেৰ বাঢ়িলে নি? পায়স ঢেৰ বাঢ়িলে ক্ষীৰ?
আৰু বন্ধুসকল আমাৰ পূজা কৰা সৰস্বতী পূজা কৰা হৈ গ'ল আৰু প্ৰসাদ খোৱা হৈ গ'ল আৰু মানে কি হ'ল সকলক চাহ অকণ খোৱা যাব লাগে বুলি ক'লে গাখীৰ চাহ আছে গতিকে গাখীৰ চাহ বনাই আছে মিছ আছে সৰস্বতী পূজা মানে একদম ধুমধামকৈ পালিলোঁ আজি স্কুলত আমাৰ সোণৰহেঁতৰ স্কুলত আৰু যিহেতু পূজা কৰা হৈ গ'ল ক্ষীৰ পায়স মানে ক্ষীৰ আৰু প্ৰসাদ চসাদ খাই সকলো হৈ গ'ল ওলাইছোঁ ছোৱালী আৰু মানে ৱাইফ আগত ৰৈ আছে মই গাড়ীখন উলিয়াই লৈছোঁ পাৰ্কৰ পৰা আৰু ভিডিঅ'টো চাই কেনে পালে আমাৰ ছোৱালীহঁতৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক দেখি কেনে পালে বা স্কুলখন কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজি ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই